সুপ্ৰভাত। আজি 20 বহাগ দেওবাৰ 3 মে 2020 চন। জ্যোতিষশাস্ত্ৰ অনুসৰি আজিৰ দিনটোৰ ৰাশিফল হৈছে এনেধৰণৰ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ শুভ সংবাদ লাভৰ যোগ আছে। যিকোনো কাৰ্যত আগবাঢ়োতে সাৱধানে আগবাঢ়িব। নতুন যোগাযোগৰ সম্ভাৱনা। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ আজি কৰ্মত জটিলতাৰ সন্মুখীন হ'ব। ৰাজহুৱা কৰ্মত ব্ৰতী হোৱাৰ যোগ আছে। প্ৰেমত বাধা। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ আজি সাহিত্যিকসকলৰ বাবে শুভ। সুনাম অৰ্জনৰ সম্ভাৱনা। জনপ্ৰিয়তা বৃদ্ধি। প্ৰেমত শুভ। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজি কৰ্মক্ষেত্ৰত আনন্দৰ যোগ আছে। সম্পদ বৃদ্ধি পাব। প্ৰেমত চিন্তা। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ আজি ধন লাভৰ যোগ আছে। ঠিকাদাৰসকলৰ কৰ্মব্যস্ততা বাঢ়িব। কৰ্মক্ষেত্ৰত নতুন যোগাযোগৰ সম্ভাৱনা। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত স্থান পৰিৱৰ্তনৰ যোগ আছে। সম্পদ বৃদ্ধি পাব। সজাগ নহ'লে বিবাদত ক্ষতি হোৱাৰ যোগ। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত উৎসৱত ব্যস্ত হোৱাৰ যোগ আছে। কৰ্মব্যস্ততা বাঢ়িব। ধৈৰ্যৰে সকলো কাম কৰিবলৈ চেষ্টা কৰক। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো প্ৰেমত শুভ। সৌভাগ্য বৃদ্ধিৰ যোগ আছে। নতুন যোগাযোগৰ সম্ভাৱনা। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত পিতৃৰ দেহভাৱ শুভ নহয়। চিন্তা বৃদ্ধি হ'ব পাৰে। সামাজিক কৰ্মত সুখ্যাতি লাভৰ সম্ভাৱনা। প্ৰেমত সফলতা প্ৰাপ্তিৰ যোগ। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো সৌভাগ্য বৃদ্ধি হোৱাৰ যোগ আছে। নতুন কৌশল প্ৰয়োগেৰে কৰ্মত সুখ্যাতি লাভৰ সম্ভাৱনা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত অযথা ব্যয় হ'ব পাৰে। খৰচৰ ক্ষেত্ৰত সাৱধান হওক। ভ্ৰমণ বৰ্জনীয়। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ আজি ভ্ৰমণত পথ কষ্ট আছে। ধৈৰ্যৰে সকলো কাম কৰিবলৈ চেষ্টা কৰক। সফল হ'ব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। কৰোনাৰ পৰা বাচি থাকিবলৈ ঘৰতে থাকক। চৰকাৰী নীতি নিৰ্দেশনাসমূহ মানি চলক। আপোনাৰ আজিৰ দিনটো শুভ হওক।